কি হ'ল তোৰ? টাচ কৰিছা কৰিলো আই টাচ কৰিছা কৰিলো টাচ কৰিছা পগলানি কি এইটো কৰিলো টাচ কৰিছা কৰিলো কৰিলো টাচ কৰিলো টাচ কৰি টাচ কৰিলো টাচ কৰিছা কৰিলো এবাৰ চুলো এবাৰ চুইছা চুলো আকৌ এবাৰ এই কি চোৱা কৰি আছ কি হৈছে পইচা আপুনি একদম বেয়া সময়ত পাইছেহি মই তাক মাৰিবলৈ আৰম্ভ কৰিছিলোহে চা আপুনি কিন্তু মাজত নোসোমাব হয় নেকি দে মই তেতিয়াহ'লে চাইডলৈ আহিলো এই মানুহৰ মাজত কথা কোৱা নাই অ কথা মাজত নোসোমাব চা কি হৈছে কি তহঁতৰ পইচা এই দোকানখনটো মোৰ ই কৈছে ইয়া দোকানখন একচুৱেলি কাৰ চা ই কৈছে ইয়াৰ কিন্তু দোকানখন মোৰ কি নাম তোমাৰ ডম্বৰু বা আইকাৰ লগতে ৰাখা এতিয়া কেক আছে আপুনি কথাটো চাব দেই কেকেচা মানে তুমি মোৰ নামটোও জানা এই জানো চিনি পাওঁ আপোনাক ভালকে থানাত চবে আপোনাৰ কথা কৈয়ে থাকে কয়নে? আপুনি বোলে বিয়াত ফূৰ্তি বাজ বিয়াত ৰং তামাচা কয় বুদ্ধিবোৰ শিয়ালৰ নিচিনা এই কোনে কয় এই শিয়াল ছাগলী বাদ দে অ দোকানৰ মিছাটো কৈ দিয়ক চা দোকানখন তোৰ আছিল ই চলাই আছে দোকানখন কিন্তু বৰ ধুনীয়াকে ৰাখিছে দেই কিন্তু এটা কথা মোৰ ঘৈণীৰ নামটো বজাৰত এৰি দিয়াটো মই বিচৰা নাই ঘৈণী নাম মানে এইটো মানে ঘৈণী নামহে লিখা আছে নেকি দোকানখন কাৰ নাম লিখা থাকিব মোহন চিআইডি মোৰ নামতো লিখা আছে তেতিয়াহ'লে মই গৈ থাকো অলপ ভালকে থাকিবি হ'ব দোকানখন মানে এওঁক দিয়া দিহা কৰিছে দুইটা থানালৈ যাব লাগিব আইনে বিচাৰ কৰিব কাৰ কেণ্টিন ইউ আণ্ডাৰ স্পেচ কি পেচ পেচাই আছ ডুগু 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 গুদু 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 এইবাৰ যেন তোৰ ভুল হৈছে এই গাইজটো কি বাৰু কিবা ক'বা নেকি ৰৈ আছা যে হয় ছাৰ কোৱা আপুনি বাৰু কথাটো ডোন্ট টেক ইট আদাৰৱাইজ বুলি নল'ব আৰু ডোন্ট টেক ইট আদাৰৱাইজ বুলি কোৱাৰ পিছত পিছৰ শব্দখিনি নকলেও হ'ব কোৱা হয় হয় হেৰি ছাৰ হেৰি এই কেকেদাক বাৰু মোৰ টেবুলখন এৰি দিব লাগিব নেকি তেনেকুৱা কিবা চান্স আছে নেকি কিয় আপোনাৰ মতে মানে এতিয়া কেকেটা ফ্ৰড বহি কাম বনখিনি কৰিব মই সেইটো কৈছো নেকি কি ক'লেনো তেন্তে আপুনি মোক এটা কথা কওকচোন এই কথাৰ প্ৰসংগটো কেনেকৈ আহিলে তই অলপ বেছি কৰি থাক দেই লুটু নহয়নো কি কথা পতাৰ ছাবজেক্টটো চাওকচোন কামত লাগাগে যোৱা এই কি কৰি আছ কেকেটা এই মোবাইলটোকে অকণ পিটিকা পিটিকি কৰি আছো পিটিকি কৰি থাকি বৰ ভাল পাওঁ ন নাই এনেই চাইছো আৰু পিছে তোৰ এই আগৰ চুকলামিবিলাক এৰিলি নে নাই নাই গোটেইবোৰ এৰিব পৰা নাই নহয় কিয় দুটামান সচলে ৰাখিছো আৰু তোৰ সেই তান্ত্ৰিক বাতিটো আছে নে নাই সেইটো ৰাখিব নোৱাৰিলো নহয় কেকেটা কিয় আপোনাৰ অন্নবাসন এখন খাবলৈ গলো আপোনাৰ গিফ্ট দিবলৈ একো নাই হয়তোকে পেকিং কৰি দি দিলো খালি এতিয়া পাৰিলে অকণমান চিজিল হবি আৰু ময়ো আহিছো নহয় তাকে আৰু সেই নতুন বছৰৰ শুভেচ্ছা থাকিলে কেকেটা নতুন বছৰ আৰ্মছটো আছে খালি এটা অনুৰোধ কৰো কৰক এই দাদাটো অঁতৰাই তাৰ জেগাত চাৰটো খুৱাব পাৰি নেকি অলপ চাবিচোন মোৰ কাৰণে মই কোৱা নাই এই বস্তুবিলাকৰ সন্মানৰ কাৰণে দেই মিহিকে কিন্তু কাক বাঁহ এডাল সোমোৱাই থৈ গৈছে